হেল্ল' এভৰিৱান পুৱাই মাহঁতৰ ঘৰলৈ গ'লোঁ মাহঁতৰ ঘৰত থকা এঘৰ মানুহে লক্ষী পূজাৰ নিমন্ত্ৰণ দিলে ভোজন কৰিবলৈ এয়া গধূলি তেওঁলোকে লক্ষী পূজা কৰি আছে এয়া চাওকচোন কি ধুনীয়াকৈ আলপনা আঁকিছে লক্ষী মাৰ কৃপা বৃষ্টি যেন সকলোৰ ওপৰতে বৰ্ষণ কৰে এয়া মা লক্ষীৰ কিছু ফটো আপোনালোকক আপলোড কৰিলোঁ ইমান ধুনীয়া লক্ষী পূৰ্ণিমা চাওকচোন পূৰ্ণিমাৰ যোনটো কি ভাল লাগিছে আন্টিয়ে সকলো কাম অকলে কৰি আছে উপবাসো আছে আন্টিয়ে খোৱা লোৱাবোৰ যথেষ্ট ভাল হৈছিলে আমাৰ টিকিলিও খাই আছে প্ৰথমতে আমাক দিলে মুড়ি লাৰু তাৰপিছত ফলমূল গাজি বুট তাৰপিছত খালোঁ আমি পুৰি ক্ষীৰ এনেকৈ খালোঁ লাষ্টত একেবাৰে আমি খিচিৰি খালোঁ সকলোখিনি আপোনালোকক দেখুৱাইছোঁ যথেষ্টখিনি ভাল হৈছিলে বহুখিনি মানুহ মাতিছিল অকলে মানুহজনীয়ে সকলো কৰিছে খিচিৰিও বিৰাট টেষ্টি হৈছিল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লক্ষী মাৰ কৃপা বৃষ্টি যেন সকলোৰে ওপৰত বৰ্ষণ কৰে মা লক্ষীৰ আশীৰ্বাদ থাকে বাই বাই আজিলৈ আহিছোঁ